গাড়ীয়ে তেল ভৰাই আছে আৰু আমি আপেল ভৰাই আছো। জয় জুবিন দা। 2 কিলোমিটাৰ বোলে খোজকাঢ়ি যাব লাগিব আৰু বোলে ইয়াতে হাতীও ওলাই। এই জ্বলাই মাছি এটা কৰ গাছৰ মাজে মাজে আইছি চাইছো। গুড মৰ্নিং গাইজ। 7 মাহ মানৰ মূৰত লং ভিডিঅ' দিব ওলাইছোঁ কাৰণ আমি যে আছোঁ আজি পিকনিক। আমি 100 বছৰৰ মূৰত এই বছৰৰ লাষ্টত আকৌ পিকনিক যাব ওলাইছোঁ। পিকনিকৰ মেইন মানুহ হ'ল টুপি মানুহ, একদম মেইন মানুহ ফিৰোজ ভাই। বহুত দূৰ, এতিয়া 8টা বাজি গ'ল। কেইটা বজাত পাওঁ ঠিক নাই। ডেকা কেইটামান বাজু যাই পাওঁতে? 3 ঘণ্টামান লাগিব। 3 ঘণ্টামান লাগিয়ে যাব আমাৰ। 3 ঘণ্টা লাগিব। এইগিলা 6টা মানৰ পৰা মানে ৰেডি ইফালে থিয়া শিখৰ খাইছে কিবা খাইছে। জয় জুবিন দা। জয় জুবিন দা। গাইজ 6টা বজাৰ পৰা ৰখি এতিয়া বাজিল 8টা বাজি গ'ল। এতিয়া 8টা বাজি আৰু কেইটা বজাত পাওঁ হিচাপ নাই। মানুহ অহা হোৱাই নাই, ক্লিয়াৰ হোৱাই নাই মানুহ। গাড়ীয়ে তেল ভৰাই আছে আৰু আমি আপেল ভৰাই আছো। আজি আৰু চবে হিৰো আৰু ভাই। গাইজ আমি আহি পালো চেপানলা। এইটো গেটটো চাই লওক। গাইজ আমি যে পিকনিকটো আহিলো, হৰিদা আৰু যাদৱ মালি আৰু হৰিদাই গোটেইখিনি মেনেজ কৰিছে। আমি এতিয়া আহিছো চেপানলা। পালো আৰু আহি পালো। আহি পালো আৰু এই মানুহজনৰে বহুত কষ্ট হৈছে। দেখিছেনে কিমান কিমান। আৰু কালি ৰাতি মোটামুটি 8টা বজাৰ পৰা মানুহটো নাই, মানে অলপ বিউটি পাৰ্লাৰত গৈছিল, মেকআপ চেকআপ কৰি ক্লিয়াৰ হৈ আহিছে। আৰু বাকী কিছুমান পাৰ্চনেল কথা আছে, ক'ব নোৱাৰি বাৰু। গাড়ীটো কিছুমান ভিডিঅ' বনাইছোঁ, এইবিলাক দি দিম নেকি? আপত্তি নাই। বিনোদা জিন্দগীত তুই কাম কৰি পাৱাই নাছিল, খাব আহিছি। কষ্ট কৰিবই লাগিব আৰু অলপ, হয় নে নহয়? চব এৰেঞ্জ কৰিছে আৰু লাষ্টত খৰি চৰি লৈ মানে চবতে আছে, মানে মানুহ চবতে আছে, একোতে কমি নাই, চব কাম কৰিব পাৰে। হয় দা, আগৰ ফালে এটা ৱাটাৰফল আছে, যাবি নেকি? আহক আহক, ব'লা ব'লা। গাইজ পিকনিক বুলি ক'লে শিল আৰু পানীয়ে মেইন। এইবিলাক পানী শিল এইখিনিয়ে মানে জেগা। আৰু আগৰ ফালে বোলে সেইফালে বোলে এটা ৱাটাৰফল আছে, আমি তাতে গৈ আছোঁ। চাই থাকক আপোনালোকে। ঐ কি আছে বোলে তাতে? গাইজ 2 কিলোমিটাৰ বোলে খোজকাঢ়ি যাব লাগিব কিবা পাহাৰৰ মাজে মাজে। আমি গৈ আছোঁ। য'তে গ'লেও আমাৰে মানুহ। শৰ্মাৰা কি হ'ল? যাই পালি না জাগা যাই পালি? কিমান দূৰ? বহুত দূৰ হ'লেও যিমান পাৰোঁ যাই আছোঁ আমি। গাইজ 2 কিলোমিটাৰ বোলে খোজকাঢ়ি যাব লাগিব আৰু বোলে ইয়াতে হাতীও ওলাই। আমি যাই আছোঁ, আহিলোঁ 1 কিলোমিটাৰমান আহিলোঁ। এতিয়া ওপৰৰ ফালে যাই আছোঁ। কিমান দূৰ আৰু যাব লাগে? চব হাবিৰ মাজে মাজে যাই আছোঁ। চব এইগিলা আমাৰ মানুহ আহি আছে, পিছত চব আহি আছে।
গাইছ আহি আহি বেয়া নচলা হৈ গৈছে ত' আৰু যিমান আহিছোঁ সিমান বোলে যাবই লাগে এইফালে ই কৈ আছে এতিয়া বোলে এনাকন্দা ওলাব হাবিৰ মাজত চাৰিওফালে হাতী ওলাই বোলে ইয়াতে কেনেকুৱা অফৰোডিং কৰি আছোঁ ভাবক বাপৰে বাপ শেষ নাই ৰাস্তা শেষ নাই ৰাস্তা এই জলে মাছি এটা কৰ গাছৰ মাজে মাজে আহিছি চাইছো কিবা আনছি দে ঐ বাপাহাত বাপৰে বাপ তোক মই মানছো দেই তোক মই বঁটা দিব লগা মানুহ তই আইছা আৰু হা যাও আৰু যাও গাইছ কিলোৰ মাজে মাজে আহি ভাগাৰ লাগি গ'ল এতিয়া ৰখি গৈছোঁ উপায় নাই যাওঁ পৰিৱেশ নাই কাৰণ যিমান কষ্ট কৰি আহিলোঁ নেক্সট কোনপিনে যাব লাগিব জানেনে এইবিলাক কিলোৰ ওপৰে ওপৰে যাব লাগিব বাপৰে বাপ আহি আহি মানে এই কিলোৰ মাজত বাহিৰত মানে চব ভাগেৰে গৈছে কিমান যাব লাগিব বাপৰে বাপ 2 কিলোমিটাৰ মান আহিলোঁ আমি আহি বেছিহে আহিলোঁ আৰু বোলে 1.5 ঘণ্টা লাগিব এতিয়া বহি আছোঁ প্লেনিং নাই একো আন্ধাৰ হ'ব গুচি যাম এইপিনে যাব লাগিলে কিমান যাব লাগে হিচাপ নাই লাখুটি লৈছে তথাপিও যাব পৰা নাই ৰখি গ'ল আৰু মানে সম্ভৱ নহয় এটা যে বহি আছা কিয়া এইটো স্মল ৱাটাৰফল গাইছ জাগাটোক লাগি যাৱা একদম নহ'ল কাৰণ আন্ধাৰ হৈ গ'ল ইফালে বোলে ইয়াতে ওলাই বোলে হাতী গতিকে মৰবা ইচ্ছা নাই ইমান সোনকালে হাতীয়েতো একবাৰ মাৰি আশা নাই ফচি দিব গতিকে যাৱাই ভাল ভাতটো খাই পেলাই ঘৰত যাই থাকোঁ একদম আৰু ডিচিশ্যনটো লৈ লৈছোঁ মই বহিব নাজানো মই এনেকৈ বহিয়ে ভাত খাওঁ বহুতে কমেণ্ট মাৰিছে মই বোলে বহিব নাজানো হ'ব যেনেকৈ পাইছোঁ এনেকৈ খাইছোঁ এতিয়া যাব লাগে জলদি আছোঁ গাইছ খাৱা লোৱা হৈ গ'ল এতিয়া জলদি যাব লাগে আৰু ঘৰত দেৰি হৈ গ'ল আন্ধাৰ হৈ গ'ল ত' আজিৰ কাৰণে বাই বাই